মহাসপ্তমী পূজা মণ্ডপত আগৰ উৎসাহ উদ্দীপনা নাই যদিও নীতি নিয়মৰ মাজেৰে সকলোৱে পূজাখিনি পালন কৰাৰ চেষ্টা কৰিছে। আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰলৈ সকলোৱে শ্ৰদ্ধাঞ্জলি জনায়। যিখিনি নিয়ম নকৰিলে নহয় বা পৰম্পৰাগতভাৱে প্ৰতি বছৰে কৰি আহিছে, সেইখিনি নিয়মৰ মাজেৰে পূজা ভাগ সকলোৱে পালন কৰিছে। আৰু ময়ো আজি নলবাৰী চহৰৰ মাজত হোৱা গোটেইকেইখন পূজাতে এবাৰ দেখা দিলোঁ আৰু সকলোৰে আশীৰ্বাদ বিচাৰিলোঁ দেৱী মাৰ ওচৰত, যাতে আমাক সকলোকে আগন্তুক দিনবিলাক সুকলমে যোৱাৰ কাৰণে শক্তি প্ৰদান কৰে। আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ চৰকাৰখনে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৰাইজৰ সেৱাৰ হকে সদায় কাম কৰি যাব পাৰে। আজি প্ৰতিখন পূজাতে আমাৰ মৰমৰ শিল্পীগৰাকীৰ প্ৰতি সকলো অঞ্চলতে শ্ৰদ্ধাঞ্জলি জনাইছে আৰু শ্ৰদ্ধাঞ্জলি পূজাৰ এটা পাৰ্টৰ দৰে সকলোৱে এই শ্ৰদ্ধাঞ্জলিৰ মাজেৰে আমাৰ মৰমৰ শিল্পীগৰাকীৰ অমৰ হোৱাটো বিচাৰিছে। তাৰ লগে লগে তেওঁৰ প্ৰেৰণা লৈ যাতে আমি আগন্তুক দিনত এই ক্ষেত্ৰখনত কাম কৰিব পাৰোঁ তাৰো চেষ্টা কৰিম।